আজিৰ এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভাৰ সভাপতি সাহেব মঞ্চত উপস্থিত ডক্টর আদিত্য লাংতাসা, আমিনুল ভাই, আমার জমিয়তৰ প্ৰেসিডেন্ট সাহেব আৰু বিভিন্ন নেতাসকল, সভানেত্ৰীসকল, আমি আজি ইমান দূৰৰ পৰা কষ্ট কৰি আহিছোঁ মাত্ৰ এটা কথাৰ কাৰণে যে আমাৰ বিটিএডি এৰিয়া বিটিসিত শান্তি লাগে, উন্নতি লাগে, প্ৰগতি লাগে। আমি ভাবিছিলোঁ আগৰামা ভাইয়ে 15 বছৰৰ পৰা ইয়াত ৰাজত্ব কৰি আছে। 15 বছৰ আগেও আমি আহিছোঁ, 5 বছৰ আগেও আহিছোঁ। কোনো জাতৰ আমাৰ কোনো মানুহৰ, না হিন্দু না মুছলমান না বড়ো না কুচ ৰাজবংশী, কোনো এটা জাতিৰ আমি কোনো মানুহৰ উন্নতিও দেখা নাই, প্ৰগতিও দেখা নাই। চৰকাৰ কিহৰ কাৰণে বনোৱা হয়? চৰকাৰ বনোৱা হয় তেখেতৰ দিল্লীতো পাৰ্লিমেণ্টৰ মেম্বাৰ এতিয়াও বোধহয় আছে। মিনিষ্ট্ৰী, অসমৰ মিনিষ্ট্ৰীত 3জন 4জন কৰি মন্ত্ৰী থাকে। দিল্লীৰ পৰা ডাইৰেক্ট পইচা আহে। পहिले আমি ময়দানত কোনো বস্তু আমি দেখিবলৈ পোৱা নাই। আপোনালোকে প্ৰশ্ন কৰিব যেতিয়াই কোনো আগৰামাইৰ ভাই মানুহ আহে যে আপোনালোকে কি কৰিলে আমাৰ ইয়াত, কোনো ডেভেলপমেণ্ট আমি দেখা নাই। আপুনি এজন ৰাজাৰ নিচিনা বাদশাহ, ভাৰতবৰ্ষত যেতিয়া বাদশাহী নাই, বাদশাহৰ নিচিনা আপুনি যে অৰ্ডাৰ দিব সেইটোৱেই হ'ব। এইটো গণতন্ত্ৰ দেশত হ'ব নোৱাৰে। আপুনি চবক লৈ চলিব লাগিছিল, পहिले এই চবৰ লগত লৈ আপুনি চলাত সক্ষম হৈছে, আপুনি ফেইল হৈছে, ফেইল হৈছে আপুনি। এইটোৰ কাৰণে আমি বাধ্য হৈ UPPLৰ কেণ্ডিডেট UT ব্ৰহ্মৰ কাৰণে আমি ময়দানত নামিছোঁ। আপোনালোকৰ আশীৰ্বাদ, দোৱা আমি বিচাৰি আছোঁ। তেখেতক আপোনালোকে বেছি থাকি বেছি ভোট দি জিকাব। বেছি থাকি ভোট দিব না, হাত উঠাই গ'ল, সবে হাত উঠাই গ'ল, তালি দিয়ক, জোৰদাৰ তালি। আপুনি এটা ব্ৰহ্ম চাম আৰু ডক্টৰ চাব, এই জোৰদাৰ তালি দিয়ক বাবা। UG ব্ৰহ্ম জিন্দাবাদ, UG ব্ৰহ্ম জিকিব, 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 UG ব্ৰহ্ম জিকিব, হিৰাচৰণীয়া হাৰিব, আগৰামাই পাৰ্টি হাৰিব। কংগ্ৰেছৰ নাই, কংগ্ৰেছৰ নাম লৈ কোনো লাভেই নাই। এই কংগ্ৰেছে আমাৰ লগত প্ৰতাৰণা কৰিছে, ধোকা দিছে। আমি সিসকলৰ কাৰণে 11টা চিট এৰিলোঁ, সিসকলে আমাৰ কাৰণে 3টাও এৰিব পৰা নাই। যুদ্ধ চলি আছে। এই 3টা চিট আগত আমাৰ চিট আছিল। এইবাৰ আপোনালোকৰ দোৱা যদি থাকে, ইনশাআল্লাহ আশীৰ্বাদ থাকে, এই 3টাই চিট আমি বিপুল ভোটে জিকি লৈ আহিম ইনশাআল্লাহ। আর আপোনালোকে ইয়াত আমার প্রার্থী, আমার যৌথ পার্টি UG ব্ৰহ্ম সাহেব, এতিয়া মই শুনি আছো পেপাৰ পত্ৰিকাত হিৰাচৰণীয়া ভয় খাই আছে, ভয় একদম কাঁপন আৰম্ভ হৈছে। আগৰামা সাহেব আর আমার কি মিনিস্টার আছিল প্রমিলা রানী, আপনি রানী বনি ইয়াত থাকক, দিল্লী যাব নালাগে। আপনি ইয়াত রানী বনি থাকক। অসমৰ বন আপুনি ধ্বংস কৰি দিছে, যি মিনিষ্ট্ৰী লৈছে সেইটোৱে বৰবাদ কৰি দিছে। এইটোৰ কাৰণে আপুনি দিল্লীত গৈ দিল্লীৰ পাৰ্লিমেণ্টক বৰবাদ কৰিব নালাগে। কালি উত্তৰ প্ৰদেশত যিটো ভোটদান হৈছে, যোৱাবাৰ যি জেগাত 100ৰ ভিতৰত 85% মানুহে ভোট দিছিল, কালি 65% দিছে। এই 65%ৰ 20% এইটো বিজেপিৰ ভোট আছিল। মানুহসকলে খং কৰি বিজেপিক ভোট দিয়া নাই। এইটো ক্লিয়াৰ হৈ গ'ল যে অহা দিনত নৰেন্দ্ৰ মোদী প্ৰাইম
মিনিষ্টাৰ হ'ব নোৱাৰে 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 চৰকাৰ কৰিব আমাৰ মহাগঠবন্ধনে আমি তাত পাৰ্টি আছো আমাৰ ইউজি ব্ৰহ্ম সাহেব যাব কোকৰাঝাৰৰ পৰা কোনো মন্ত্ৰী নাই আমি আপোনালোকক আশ্বাস দি আছো আপোনালোকে খালি নিজে ভোট দিলে নহব বেছি থেকে বেছি ভোট আনিব লাগিব বিভিন্ন জায়গাত নিজৰ আত্মীয় স্বজনক কৈ দিব লাগিব বেছি থেকে বেছি ভোট দি আপোনালোকে তেখেতক দিল্লী পঠাওক আমি ইনশাআল্লাহ তাত আপোনালোকৰ হৈ মেহনত কৰি ইউজি ব্ৰহ্ম সাহেবক মন্ত্ৰী হিচাপে আপোনালোক দিম হীৰা চৰণীয়ে কি কৰিছে এটা আপোনালোকে যোৱাবাৰ 2.5 লাখ মাইনৰিটি ভোট আমি মেহনত কৰি তাক দিছিলো আপোনালোকে ভোট দিছিল না হীৰা চৰণীয়ে কি কৰিছে আপোনালোকৰ কোনো কাম কৰিছে মাত্ৰ এটা সিগনেচাৰ 10-15 বাৰ মই মোৰ কোৱাৰ্টাৰত আনি ভাত খুৱাই মুৰ্গী খুৱাইছো বেকাৰ কৰি বিৰিয়ানী খুৱাইছো বেকাৰ কৰি মাত্ৰ এটা বোলে সিগনেচাৰ লাগে পাৰ্লিমেণ্টত আমি 3 জন আছিলো এই যদি মাত্ৰ এটা সিগনেচাৰ দি দিয়ে আমি পাৰ্লিমেণ্টৰ ভিতৰত একটা ৰুম পাম বাথৰুম পাম অফিস পাম সেক্রেটারি পাম ইমান বুঝালো એટલે মানুহজনে চুপচাপ হয়ে থাকে কোনো জবাব দিয়া নাই ঠিক আছে ভাই হীৰা চৰণীয়া এই টাইম তোমাৰ আছিল আজি আমাৰ টাইম আহিছে আপোনালোকে দেখাব নে নেদেখাও দেখাব তো ইনশাআল্লাহ হীৰা চৰণীয়া হাৰুৱাই দেখাব পাৰিব আর রানী प्रमिला रानी आप आती थको आपको दिल्ली नहीं जाना चाहिए हम लोग आपको दिल्ली नहीं जाने देगा दिल्ली जाएगा तो हम लोगों का आपका सबका नेता यूजी ब्रह्म साहब दिल्ली जाएगा ইমান কথা কই আমার আর 4টা প্রোগ্রাম আছে আর বহুত দূরে আছে আমি আপনাদেরকে রাতে 12টা বাজে যদি কোনো জায়গায় প্রোগ্রাম করে আর কয় বলে হুজুর আপনি আইব লাগিব ইউজি ব্রহ্মর কারণে হই মই আইম ইনশাআল্লাহ সবাই মোর লগত এক লগে হাত উঠাই আ ব্রহ্ম যাও একেলগে হাত উঠাই কও ইউজি ব্রহ্ম জিন্দাবাদ ডক্টর লাইনকাসা জিন্দাবাদ यूजी ब्रह्म जिंदाबाद अमरुल इस्लाम जिंदाबाद जिंदाबाद वी फॉर विक्ट्री यूजी ब्रह्म जिकी से जिकी वो बाकी सब हारिबो बाकी सब हारिबो আপনারা দোয়া লাগে আশীর্বাদ লাগে আপনারা মেহনত করো ঘরে ঘরে হামাই ঘরে